নমস্কাৰ মোৰ এছপিডি মস্তি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মই আপোনালোকক আজি এমাহমানৰ আগতে এটা কমিউনিটি পোষ্টত মই পোষ্ট এটা দিছিলো যে আপোনালোকৰ কিবা কোৱেশ্চন থাকিলে মোক সুধিব পাৰে আৰু মই তাৰ এনসাৰ দিম মোৰ অলপ ঘৰুৱা প্ৰবলেমৰ বাবে মই ভিডিঅ' বনাব পৰা নাছিলো ভাবিলো আজি আপোনালোকৰ সকলোবোৰ প্ৰশ্নৰ মই উত্তৰ দিম গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু জনে মোক তলত কমেন্ট কৰিছিল সকলোকে মই ধন্যবাদ জনাইছো মোক তেওঁলোকৰ মনৰ প্ৰশ্নবোৰ সোধাৰ বাবে আৰু আপোনালোকক জনাও যে আপোনালোকে মোক আকৌ কোৱেশ্চন সুধিব পাৰে মই প্ৰত্যেক ৰবিবাৰে তাৰ মই এনসাৰ দিবলৈ চেষ্টা কৰিম গতিকে মই আজি এই ভিডিঅ'টো আপলোড কৰাৰ পিছতে মই আকৌ এটি পোষ্ট লিখিম তাত আপোনালোকে মোক কোৱেশ্চন সুধিব আপোনালোকৰ যদি কিবা নজনা কথা থাকে তেনেহলে মই সকলোবোৰৰ উত্তৰ ক'বলৈ চেষ্টা কৰিম আপোনালোকে মোক প্ৰশ্ন সুধিব আৰু বন্ধু বান্ধৱীসকল মই ভাবিছো এইবাৰৰ পৰা মই ফেস ৰিভিল মানে এনেদৰে মই আপোনালোকৰ সৈতে কথা পাতি ভিডিঅ' বনাম বুলি ভাবিছো মই এনেদৰে ফেস ৰিভিল কৰি ভিডিঅ' দিলে আপোনালোকে ভাল পাব নে যেনেদৰে দি থাকো তো তেনেকৈ দিলে ভাল পাব মোক কমেন্ট কৰি জনাব মোৰ বিষয়ে সকলোৱে জানিব বিচাৰিছে আসলতে মই কোন হয় মোৰ ঘৰ ক'ত এই সকলোবোৰে বেলেগ নাই গতিকে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ মই দিবলৈ সাজু হৈছো প্ৰথমতে ইউটিউবত অহাটো ইমান সহজ নহয় মোৰ 2 বছৰৰ ওপৰ হৈ গ'ল তাৰ পিছতহে মই ইউটিউবত সাকসেস হৈছো আৰু আপোনালোককো মই কওঁ যে আপোনালোকেও এটা ইউটিউব চেনেল খোলক আৰু এনেদৰে ভিডিঅ'বোৰ বনাই যাওক আগবাঢ়িব পাৰিব আৰু এনেকৈ যে ভিডিঅ' বনাব লাগে হেতু কথা নহয় যাৰ যি টেলেন্ট আছে সেইবোৰৰ ওপৰত আপোনালোকে কোনোবাই নাচি ভাল পায় কোনোবাই খাদ্য বনাই ভাল পায় কোনোবাই কিবা বস্তু বনাই ভাল পায় ডেকোৰেশনৰ কাৰণে বস্তু যে বনায় তেনেকুৱা সিলাই কিছুমানে কাপোৰ সিলাই কিবা তেনেকুৱা আপোনালোকে যদি আন কোনোবা মানুহক কিবা আইডিয়া দিব পাৰে তেতিয়া হলে তাৰ ওপৰত ভিডিঅ' বনাওক গতিকে সফলতা হ'ব পাৰে নিশ্চয় সো মোৰ চেনেলটোৰ নাম এছপিডি মস্তি কিয় হল বেলেগ একো নাই এছ মানে মোৰ লৰাটোৰ নাম সীমান্ত বি মানে মোৰ নাম বেবী বৈশ্য আৰু ডি মানে মোৰ হাজবেণ্ডৰ নাম দীপক বৰুৱা আৰু সেই কাৰণে মই এছপিডি ৰাখিলো আৰু মস্তিটো এনেই লগালো যাতে কিবা মস্তি এটা দিব পাৰো কিন্তু মোৰ ভিডিঅ'বিলাকত মই এনেদৰেহে দিয়া হলো ভিডিঅ' মানে অসমত যি ঘটনা ঘটি থাকে তাৰে মই নিউজবোৰ দিয়া হলো সো বহুত দেৰি হল আপোনালোকৰ প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ মই চেষ্টা কৰিম তপন ডেকা নিজু ৰয়ে সুধিছে তোমাৰ নাম কি মোৰ নাম হৈছে বেবী বৈশ্য মোৰ হাজবেণ্ডৰ নাম হৈছে দীপক বৰুৱা গতিকে মোৰ নাম হৈছে বেবী বৈশ্য বৰুৱা মই এতিয়া বিয়া হৈছো শংকৰজিত ক্ৰিয়েশ্যন তোমাক ধন্যবাদ জনাইছো মোক তুমি কোৱেশ্চন সোধাৰ বাবে সঁচা কথা ক'বলৈ গ'লে তোমাৰ পৰাই মই এনেদৰে ভিডিঅ' বনাবলৈ আগ্ৰহী হৈছিলো আৰু সঁচাকৈ তোমাৰ ভিডিঅ' মই সকলোবোৰ চাও আৰু ধন্যবাদ মোৰ চেনেললৈ আহি তুমি মোক প্ৰশ্ন সোধাৰ বাবে মোৰ ঘৰ হৈছে ক্ষেত্ৰী আমাৰ অঞ্চলটোৰ নাম হৈছে ক্ষেত্ৰী মানে মই কামৰূপ মহানগৰীৰ হয় আমাৰ চিটি গুৱাহাটীৰ আমাৰ ঘৰৰ পৰা গুৱাহাটী 30 কিলোমিটাৰ হ'ব তাৰে ওচৰত মোৰ ঘৰ আমাৰ অঞ্চলটোৰ নাম হৈছে ক্ষেত্ৰী এনে আমি চিটি গুৱাহাটী লিখো আমাৰ চিটি গুৱাহাটীয়ে পৰে বিশ্বজিত শইকীয়াই কৈছে তুমি সদায় জীৱনত আগবাঢ়ি যোৱা মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল তোমালৈ বিশ্বজিত শইকীয়া তোমাক মই ধন্যবাদ জনাইছো মোক আশীৰ্বাদ কৰাৰ বাবে আশা কৰো এনেদৰে আগবাঢ়ি যাব পাৰো সীমা বেগমে সুধিছে বা তোমাৰ নাম কি ঘৰ ক'ত সীমা বেগম মোৰ নাম কলুৱে বেবী বৈশ্য বৰুৱা আৰু মোৰ ঘৰ হ'ল ক্ষেত্ৰীত মোৰ জন্ম ঘৰ ক্ষেত্ৰীতে মই বৰ্তমান ক্ষেত্ৰীতে আছো এনে মই বিয়া হৈছো নগাঁৱৰ আমনিত মোৰ মা অকলে আমি দুজনী ছোৱালী বা নাথাকে ঘৰত বা বিয়া হৈছে নলবাৰীত কিন্তু এতিয়া মাক চাবলৈ কোনো নাই কাৰণে মই মাৰ ঘৰতে আছো প্ৰায়বোৰ কোৱেশ্চনে তেনেকুৱা বা তোমাৰ ঘৰ ক'ত নাম কি জয়া গগৈ মোক সুধিছে বা তোমাৰ নাম কি পঢ়ি আছা নে ঘৰ ক'ত আৰু ঘৰত কোন আছে এনসাৰ দিবা বুলি আশা থাকিল জয়া গগৈ মোৰ নামটো কলুৱে পঢ়ি আছা নে হয় মই পঢ়ি আছো এইবাৰ মই ডিগ্ৰীৰ মানে মই বিএ পঢ়ি আছো মোৰ হিন্দীত মেজৰ আছে আৰু মই এইবাৰ
একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মোৰ পঢ়াটো কমপ্লিট হ'ল হয় এই বছৰে, কিন্তু মোৰ জীৱনলৈ এটি মোৰ বেবী আহি গ'ল, তো সেইকাৰণে পঢ়াটো মোৰ মানে ৰখি গ'ল আৰু এবছৰ। 5th চেমটো আৰু 6th চেমটো বাকী থাকিলে, ভাবিছোঁ এবছৰমান ৰৈ দিম কি ঠিক, আৰু বাচ্ছাটো বহুত সৰু আছে। অহা বছৰ 5th চেম আৰু 6th চেমৰ পৰীক্ষা দি মই ডিগ্ৰীটো কমপ্লিট কৰিম বুলি ভাবিছোঁ, কিন্তু এতিয়া মোৰ অলপ ৰখিব লগা হৈ গ'ল। ময়ূৰী হাতী বৰুৱাইও মোক সুধিছে নাম কি, অজিত হাজৰিকাই নাম কি সুধিছে, ক'লোৱে মই। প্ৰিন্স অভিজিতে মোক সুধিছে মোৰ বয়স কিমান। মোৰ বয়স কিমান বুলি ক'লে ক'ব পাৰি জানো বয়সটো? মোৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে জন্ম, গতিকে আপোনালোকে মোক উইচ কৰিব। মোৰ বাৰ্থডে গুচিয়ে গ'ল, মই বাৰ্থডেৰ বিষয়ে কাকো নক'লোঁ। মোৰ জন্ম হৈছিলে 1997ত ফেব্ৰুৱাৰী 5 তাৰিখে, আপোনালোকে মোক উইচ কৰিব। গৰিমা দেৱীয়ে মোক সুধিছে মোৰ ফেভৰেট ফুড কি। মোৰ ফেভৰেট ফুড বুলি ক'বলৈ গ'লে মোৰ ভাতেই ফেভৰেট, আৰু অসমীয়া থলুৱা খাদ্য যিমানবোৰ আছে। আৰু আপোনালোকক জনাওঁ যে মই ভেজিটেৰিয়ান হয়, মই যিমান বাহিৰা বস্তু নাখাওঁ, ভাতটো নাখালে মোৰ ভাল নালাগে। গতিকে ভাতৰ লগত যিবিলাক তৰকাৰী আঞ্জা বনোৱা যায়, চ' সেইবিলাক মই খাওঁ। চন্দ্ৰমা চহৰীয়াও সুধিছে মই পঢ়ি আছোঁ নে? হয়, মই পঢ়ি আছোঁ, BA পঢ়ি আছোঁ। এবছৰ ৰৈ দিব লগা হ'ল। এনেইতো তুলু ডেকা বুলি আছে, কিন্তু তেখেতে মোক কৈছে যে ময়ো বৈশ্য, সেইকাৰণে আপোন যেন লাগিছে। মোৰ ঘৰ ক'ত সুধিছে, ইতিমধ্যে ক'লে মোৰ ঘৰ ক্ষেত্ৰীত। ৰং তেখেতৰ লগত মই কথা পাতোঁ, তেখেতে মোক সুধিছে মোৰ ঘৰ ক'ত। মোৰ ঘৰ গুৱাহাটী। আৰু যোনে এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি ক'বচোন আপোনালোকে ক'ৰ পৰা চাই আছে, তেতিয়া মই গম পাম অসমৰ কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই। গতিকে কিয় এটা ভাল লাগিব, গতিকে আপোনালোকে জনাব ক'ৰ পৰা ভিডিঅ' চাই আছে, আৰু মোৰ বিষয়ে জানি কেনেকুৱা লাগিলে ক'ব। আৰু আপোনালোকে এইটো ক'ব যে মই এনেদৰে ফেচ ৰিভিল কৰি আৰু ভিডিঅ' আগবঢ়াম নেকি। মই মানে ভাবিছোঁ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত, মই আগতেই ভাবি আছিলোঁ যেতিয়া মোৰ 50K ছাবস্ক্ৰাইবাৰ হ'ব মোৰ চেনেলটোত, তেতিয়া মই ফেচ ৰিভিল কৰি ভিডিঅ' বনাম বুলি মই ভাবি আছিলোঁ। গতিকে আপোনালোকে যদি মোক সঁহাৰি দিয়ে, তেতিয়াহ'লে মই এনেদৰেই ফেচ ৰিভিল কৰি ভিডিঅ' বনাম। গতিকে আপোনালোকে মোক জনাব আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে মোৰ ফালৰ পৰা। পূজা কাকতি 1 2 3 তাইৰ লগতো মই কণ্টেক্ট কৰোঁ। পূজা কাকতিয়ে সুধিছে মই SSLCত মানে হায়াৰ ছেকেণ্ডেৰীত কিমান পাৰ্চেণ্টেজ পাইছিলোঁ। ক'বলৈ গ'লে মই ইমান পঢ়াত ভালো নহয় বেয়াও নহয়, বেছি পাৰ্চেণ্টেজ নাছিলে, মাত্ৰ 62% আছিলে মোৰ হায়াৰ ছেকেণ্ডেৰীত। ভাৰ্গৱ নাথে সুধিছে তোমাৰ টেঙা ফল কি ফেভৰেট। তেখেতৰ হৈছে কৰ্দৈ বোলে। মই কৰ্দৈ সাংঘাতিক বেয়া পাওঁ, মই কৰ্দৈ খাবই নোৱাৰোঁ, মই একদম বেয়া পাওঁ। মোৰ ফেভৰেট টেঙা ফল বুলি ক'বলৈ গ'লে আমেই ফেভৰেট, মই আম বহুত ভাল পাওঁ। উপাসনা বৰদলৈ মোক সুধিছে তুমি পঢ়ি আছানে? হয়, মই পঢ়ি আছোঁ। এনেদৰে কুৱেশ্যন সোধাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকক জনাওঁ যে মোৰ মেট্ৰিকতো ৰিজাল্ট কি আছিলে। মেট্ৰিকতো বেছি ভাল নাছিলে বুলিও ক'ব পাৰি, ইমান বেয়াও নাছিলে। 67 আছিলে মোৰ পাৰ্চেণ্টেজ মেট্ৰিকত, আৰু হায়াৰ ছেকেণ্ডেৰীটো ক'লোঁ 62 নহয় দিয়ক, বেছি পঢ়াত ভাল। চ' এইটোৱে আছিল। আপোনালোকে মোক কমেণ্ট কৰি কুৱেশ্যন সোধাৰ বাবে অশেষ ধন্যবাদ, আৰু ইমানখিনি মোক মৰম দিয়াৰ বাবেও অশেষ ধন্যবাদ। কাৰণ আপোনালোকৰ মৰমৰ অবিহনে মোৰ চেনেলটোৱে 50,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব নোৱাৰিলে হয়। এনেদৰে মোক মৰম দি যাব, আগুৱাই যাব। আৰু মোৰ ভিডিঅ'বোৰৰ কণ্টেণ্টবোৰ আপোনালোকে কেনেকুৱা পাই আছে কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকে ইয়াৰ বাহিৰেও আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' মোৰ এই চেনেলটোত বিচাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মানে আমি যিদৰে ভিডিঅ'বোৰ বনাওঁ সেইবোৰ ভিডিঅ'ত আপোনালোকে মোক দেখা নাপায়, মোৰ ভইচটোহে শুনে। গতিকে যিটো টপিকৰ ওপৰত আমি ভিডিঅ'বোৰ বনাওঁ সেই টপিকৰ ফটোবিলাকেদিহে আমি ভিডিঅ'বিলাক বনাওঁ। গতিকে যদি আপোনালোকে বিচাৰে মই এনেদৰে ফেচ ৰিভিল কৰি তেওঁলোকৰ বিষয়ে কওঁ, তেতিয়াহ'লে আপোনালোকে মোক জনাব। আৰু যদি আপোনালোকেও কিবা ইউটিউবৰ হয় কিবা যদি প্ৰব্লেম হৈ আছে, কিবা ভিডিঅ' বনাওঁতে কিবা কৰোঁতে কিবা যদি প্ৰব্লেম হয়, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব যে মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ইনষ্টাগ্ৰামতো আপোনালোকে ফ'ল' কৰিব পাৰে, baby143 বুলি আছে। মই বাৰু ডেছক্ৰিপশ্যনত লিংক দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক মই আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোকে মোৰ চেনেলটোক ইমানখিনি মৰম দিয়াৰ বাবে।